হাংগামা কৰিব নালাগে বছৰটো সে গবলৈ মাজতনো কেইটা দিন আছে এতিয়া আৰু এইবিলাক নকৰিম হে খালি আপুনি মোক সহায় কৰিব লাগিব কৰিমেই হৰি 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 এইফালে আহক কথা আছে কি নাই কৃষ্ণক চিন্তি আপুনি এইটো কাম কিয় কৰিলে কোনটো কাম মই কৃষ্ণক চিন্তি কৰিলো হেৰিও কথা পাত মই যাওঁ যায় ৰ'ব মানে মোৰ ডিউটি আছে দেৰি হ'ব আৰু কথাটো কচোন কি নহয় সিদিনাখনি আপুনি মোক মাল আনিবলৈ দিছিল নে নাই দিছিলো নেকি নহয় দিছিল আচ্ছা এই দিনতে মাল খোৱা প্লেনিংটো কাৰ আছিল আপোনাৰ আচ্ছা ধৰিলো ধৰি নহয় আপুনিয়ে কৰিছিল প্লেনটো কথাটো ক মোতকে মাল বেছিও খাইছে আপুনি লাষ্টত এটা পেগ মোৰ পৰাও খাইছে বুজিছো দে তোক 50 টকা এটা দিবলৈ আছে পইচাৰ কথা নহয় আপুনি নিজে ধোৱাত লখি পাত হৈ মণিপুৰ আগত মোক বদনাম কৰালে কি বদনাম কৰালো মোক নহয় মাল খোৱা কথাটো কিয় কৈ দিলে ৰাউণ্ড কি কটা মাৰিম চিটিকি পৰিবি নাই কৈছে আপুনি মোক আকৌ শুনালোকে কৈছে নাই আপুনি কৈছে আপুনি ইয়াৰ বিচাৰ হ'ব মই কৈ দিছো কৃষ্ণক চিন্তি ময়ো এৰি নিদিওঁ আপুনি কৈছে মাল খোৱা কথা ক'লে যে কোনে মণিক কিয় মাতিছে আপুনি মণিক মোৰ কথা 10 খানিকে লগাইছে তাৰপিছত আকৌ হৰক ওলোটাই লগাইছে যে মদ খোৱাৰ কথা মণিক মইহে লগাইছো এইটো আপোনাৰ চৰিত্ৰ ভুল বুজিছা যোৱাই তুমি বুজিছো সৰু হ'ব লাগিছিল আপুনি নেনু মই চিঙি দিলো কি হৈছে খেয়া হা কি হৈছে এয়া চোৱাইচোন এয়া চোৱাই হৈছে কি মানে এয়া চোৱাচোন আমি জোৰ কৰি মাংস অকণ খুৱাব নোৱাৰো অফিচত মাংস খাই টুটুলা চোৱা বৰ টুকুলাৰ নিচিনা ওলমি গৈছে দিব যাওঁ মই যাম বোলো তুমি আই দেখা মানুহটো মৰমো লাগে মুখখন গোলকে কি চাই আছা চাইছো জীৱনৰ বাকী কাল চোৱা আপোনাৰ লগত মই থাকিব পাৰিম নে নোৱাৰিম গুড মৰ্ণিং মৰ্ণিং হেৰি মানে চাওঁতে বছৰটো পাৰ হৈ গ'ল আমাৰহে গাড়ীখন আগ নবাঢ়িলে আৰু তুই আবার 420 কথা আৰম্ভ কৰি দিছা না তুই এনেখা নামানিবি আমি ছাৰক ফোন কৰো বা হেই ৰবা ধেমালি কৰিছো জাষ্ট জকিং উঠা খত থানালৈ যাওঁ উঠা একো নহয় উঠা একো নহয় কি কৰি আছ ছাৰ একো কোৱা নাই ছাৰ আপুনি থানাত যাইব না নহয় ফেঞ্চি বজাৰ যাব ইউনিফৰ্ম পিন্ধিতো ছাৰ থানালৈকে যাব তোৰে মাজত খে মাতিব দিছে চল না ছাৰ যাই উঠা বাইক পালিতো চাইকেল পাত্তাই দিয়া নাই হা কোনোবা দিনাখন মুখত কপালি উঠাই দিম বাপ্পাকে নাযাওঁ নেকি হে একো নহয় ছাৰে গালি পাৰিব কিয় গালি পাৰিব আমি চুনে টকাই গালি পাৰিবলৈ বাজেৰে বনাম আমি ইয়াতো দেখোঁ বনাব পাৰি হে ফটুৱা কথা কয় হে আপুনি কৃষ্ণক চিন্তি থানাত ভালকে বহি পেলাই বনাম চবেই যদি গম পাই যায় মনে মনেহে বনাম কৰিডত বহি বনাম বোলো ছাৰ যে গালি দিয়ে কিবা হয় আপুনি বাচ্চা নেকি এনি টাইম যে ভয় কৰি থাকে অলপ এটিটিউডটো ৰাখক ছাৰ কিবা এটা ভয় লাগে এই এইডাল ভয় হ'লে কিন্তু লাইফত বিয়া পাতিবলৈ ছোৱালী নাপায় ছোৱালীয়ে ভয়াটো মানুহ বেয়া পায় আপোনালৈ বিয়া হৈ পেলাই কি চিকিউৰ ফিল কৰিব চিকিউৰিটি গাৰ্ডৰ ঘৈণীয়েকে চিকিউৰিটি নাপালে কাৰ পৰা পাব মই লিখি দিম কোবা কোবনি পাছদিনাখন যদি ছোৱালী মাকৰ ঘৰলৈ গুচি নাযায় মোক কাণ কাটিব হয় নেকি ব'ল ছোৱালী ঘৰলৈ থানালৈ এয়াহে পুৰুষ মানে মই গৈ থাকো ৰ'বচোন ৰ'ব অকমান মই জানো তুমি মাত দিবা পুৰণা বছৰ গুচি গ'ল নতুন বছৰ সোমাল কিন্তু পুৰণা অভ্যাস তোমাৰ নগ'ল ৰ'বচোন নতুন বছৰটো আৰম্ভ হৈছেহে সেৱা এভাগ ভালকে কৰি লওঁ হ'ব দিয়া এইবিলাক লাজে লাগে নতুন বছৰৰ শুভেচ্ছা থাকিল ভালে যাওক আপোনালৈও নতুন বছৰৰ শুভেচ্ছা যাচিল হয় 2017 চনতে তোমাক দেখা সেইটো এ মজা ছাৰ
কিবা কবা হয় স্যার কোৱা হ্যাপি নিউ ইয়ার স্যার থেংক ইউ এণ্ড ছেম টু ইউ থ্যাংক ইউ স্যার